পুৱাই ওলালোঁ ডিব্ৰুগড়লৈ বুলি আহি পালোহি আমি বগীবিল দলং ইয়াৰে এটা ভিউ আপোনালোকক দেখাওঁ বুলি ৰাতিপুৱানো কেনেকুৱা হয় তাৰ এটা কেমেৰা শ্বট ল'লোঁ ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে বগীবিলৰ ৰাতিপুৱাৰ পৰিৱেশ কেমেৰাটো বিশেষ বৰ দামী নহয় পিছে দেই নাহাঁহিব বগীবিলৰ বাৰু এটা কথা আপোনালোকে মন কৰিছেনে বগীবিলখনৰ মাজমজিয়াত খুব কুঁৱলী পৰি থাকে যদি বতৰটো অলপ ডাৱৰীয়া হয় আৰু খুব ঠাণ্ডা হয় এতিয়া আমিও আহি মাজমজিয়া পালোহি ইয়াৰ এই ভিউটো আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব বাৰু অকল বগীবিল দলংখনকেনো কি দেখাই থাকিম এতিয়া আপোনালোকে চাওক ইয়াৰ পৰিৱেশবোৰ ডিব্ৰুগড়লৈ আহি বাৰু টিলিঙা মন্দিৰলৈ নহাকৈ থাকিব পাৰিনে সেয়েহে আমি ওলাই আহিলোঁ টিলিঙা মন্দিৰলৈ ইয়াতে খালি টিলিঙা বান্ধিবলৈ বৰ্তমান জেগা নাই আৰু লোহাৰৰ পাইপবোৰ সম্পূৰ্ণৰূপে টিলিঙাৰে ভৰ্তি হৈ পৰিছে য'তে যেনেকৈ পায় সুবিধা তেনেকেই টিলিঙা বান্ধিছে আৰু এয়া আমাৰ বাইদেউহঁতে একদম পূৰা থাল চাল লৈ ৰেডি হৈ আছে পূজা পাতলৰ কাৰণে ইয়াৰে ভিউটো আপোনালোকক অকণমান দেখাইছোঁ চাওক খালি বহুত বেছি মানুহ হয় আপুনি শৰাই দিবলৈ হ'লে লাইন পাতিবলগীয়া হৈ যায় টিলিঙাবোৰ চাওকচোন এইফালে এয়া দেখিবলৈ পাইছে টিলিঙা পূৰা দম হৈ আছে আপোনালোকো যদি আহে চাকি গছ ইয়াতে বাহিৰত জ্বলাই ল'ব আমিও ইয়াতে চাকি গছ জ্বলাই ল'লোঁ টিলিঙা মন্দিৰত সেৱা কৰিবলৈ আমি ওলাই আহিলোঁ লাহেকৈ আৰু এয়া আপোনালোকে চাওক কিমান মানুহ হৈছে আজিৰ দিনটোত সন্ধিয়া আকৌ যিহেতু পূজাৰ বতৰ গতিকে পূজালৈ ওলাই আহিলোঁ চাওকচোন ইয়াত কি ধুনীয়াকৈ পূজাৰ আয়োজন কৰিছে আৰু মানুহ চাওক একদম পূৰা ভৰ্তি হৈ আছে মানুহে পূজাস্থলীত ধুনীয়াকৈ ইয়াতে একপি দুকপি ফটো মাৰি ল'লোঁ এই দেখিছে নাই বেলেগে পূৰা পজ দি আছে তো আমি ওলাই আহিলোঁ আকৌ বেলেগ এখন পূজালৈ আজিৰ ভিডিঅ'টো পূজাতে সামৰিলোঁ বেলেগ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম আজিলৈ গুড বাই